এভৰিৱান লিয়ানটুলৈ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই দিনা আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। আজি ভাবিছোঁ এটা সৰুকৈ ব্লগ বনাওঁ, তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কিন্তু মই আগত এটা ব্লগ দিছিলোঁ, এতিয়াৰ মই ব্লগ দিয়া ষ্টাৰ্ট কৰিছোঁ। যিহেতু অকণমান মন গ'ল ব্লগ এটা বনাওঁ বুলি, তো নেক্সট ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তেতিয়াহ'লে বলক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু ব্লগটো শেষলৈকে চাই থাকিব। অলপ কিনো কৰোঁ তাকে দেখাম বুলি ভাবিছোঁ। তেতিয়াহ'লে বলক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু মই এতিয়া ব্লগটো আবেলি সময়তহে ষ্টাৰ্ট কৰিছোঁ, তো ভাবিলোঁ অকণমান এনেই ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি লগতে কাষতে থকা বেল ঘণ্টিটো দবাই দিব, তেতিয়া মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। তেতিয়াহ'লে বলক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। এয়া হৈছে আমাৰ ঘৰৰ বাৰীত থকা অৰ্জুন গছ। তো কাৰ ঘৰত বাৰু অৰ্জুন গছ আছে, আৰু অৰ্জুন গছ থকাটো ভালনে বেয়া, কোনোবাই জানে যদি কমেণ্ট কৰিবচোন। আমাৰ ঘৰৰ এইডাল হৈছে অৰ্জুন গছ, বেছি ডাঙৰ হোৱা নাই, অলপ সৰু হৈ আছে। এয়া ভাবিলোঁ অলপ সময় অৰ্জুন গছৰ তলত অলপ সময় ৰ'লোঁ, আৰু এয়া গুটি অলপ দুটামান ছিঙিছিলোঁ, তো ভাবিলোঁ পচাই দিওঁ গুটিকেইটা। এয়া হৈছে আমাৰ ঘৰত লাগি থকা কেপচিকাম, তো কেপচিকামো লাগি আছে এইকেইটা। আৰু এইডাল হৈছে জলকীয়া। এইডাল দেখিব পাৰিছে, এইডাল হৈছে জেতুকাৰ পুলি। তো কওকচোন বাৰু, জেতুকাৰ এনেদৰে পুলি উঠা দেখিছেনে বাৰু? আমাৰ ঘৰত কিন্তু হৈছে। এইডাল হৈছে তগৰ ফুল, তো মই এনেকৈ ডাল ৰুই থৈ দিছিলোঁ। এডাল নৰসিংহ। আবেলি সময়ত এনেকৈ গছ লতাবোৰ চাই ভাল লাগে মোৰ। আজিৰ গধূলিৰ সাঁজটো ৰঙালাও খাম বুলি ভাবিছোঁ। তো এয়া কাটা হৈ আছে, ভণ্টিয়ে কাটিছে। এয়া হৈছে নাৰিকল। তো আজি ডাব খাইছিলোঁ, তাৰে নাৰিকলটো অলপ ডাঠ ওলালে, সেইবাবে এয়া কাটিছে। এয়া এতিয়া নাৰিকল খাম। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি নেক্সট ডে'। কালি যিহেতু মই ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ, তো আজি ভাবিছোঁ আজিৰ দিনটোতনো কি কৰোঁ। যিহেতু মই ইভিনিং টাইমত ব্লগটো ষ্টাৰ্ট কৰিছোঁ, তো আজিৰ দিনটোনো কি কৰোঁ তাকে আপোনালোকৰ লগত ডেইলি ব্লগ শ্বেয়াৰ কৰিব লৈছোঁ। তেতিয়াহ'লে বলক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ, আৰু শেষলৈকে চাই থাকিব কিনো কৰোঁ। মই অলপ আপোনালোকক দেখাই যাম। তেতিয়াহ'লে বলক আজিৰ দিনটোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হেল্ল' এভৰিৱান, এতিয়া যাব ওলাইছোঁ বজাৰত। তো ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। তেতিয়াহ'লে বলক বজাৰলৈ যাওঁ, আৰু কিনো তাকে আপোনালোকক অকণমান দেখাম বুলি ভাবিছোঁ। তেতিয়াহ'লে বলক ষ্টাৰ্ট কৰোঁ। এইটো হৈছে কামপুৰৰ ষ্টেচনটো। পিছলৈ আৰু বজাৰ কৰাৰ ভিডিঅ'টো বনোৱা নহ'ল, কাৰণ বহুত গৰমো লাগিল। তো বজাৰকেইটা কৰি গুচি অহা হ'ল, ভিডিঅ' বনোৱা নহ'ল। তো মোৰ আজিৰ ব্লগটো চাই কেনেকুৱা পালে, যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুনকৈ কোনোবা আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে যিটো টিলিঙা বটন আছে সেইটোত অল কৰি দিব। তেতিয়া মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাই থাকিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই, নমস্কাৰ।